চিকাৰ কৰিবলৈ গৈছে হাবি এখনৰ পৰা খুব ডাঙৰ বাঘ এটা দেখিলে চিকাৰীটোৱে একদম বন্ধুকটো টোৱাই বাঘটো গালে গুলিটো দিলে পায় গুলিটো নুফুটিলে নহয় নুফুটিলৰ কাৰণ সেই চেট গুলি বোলে সেই বুলি কৈছে কেলা বাঘেও চেট গুলি নাম শুনি অল্প দৌৰা নাইতো কেনেকুৱা বাঘে দৌৰিছে কেলা কেনেকুৱা গুলি এইটো মোক অতবোৰ চিকাৰীয়ে অতদিন চিকাৰ কৰিবলৈ আহিছে কেলা চেট গুলি মৰা নাই আজিতো এইটো বেলেগ গুলি পাই বুলি আহিছিলে চেট গুলি তাৰপাছত বাঘে দৌৰি গৈ থাকোঁতে ৰাস্তাতে বুঢ়ীজনীয়ে লগ পালে বুঢ়ীজনীয়ে বাঘটোক ৰখাইছে পাই ৰচোন তই ইমানকৈ কেলৈ দৌৰ মাৰিছ কৈছে আয়ো আইতা আপুনি চাইড দিয়ক কৈছে মই আজি একদম বোলে যেনে তেনে বাচি আহিছোঁ কি হ'লেও উপায় বোলে মোক অত চিকাৰীয়ে বোলে চিকাৰ কৰিবলৈ অত গুলি মাৰিছে কিন্তু মোক গাত লগা নাই কিন্তু আজি যিটো গুলি মাৰিছিলে বোলে সেইটো গুলি লগা হ'লে বাৰু আইতা বোলে মোক কি হ'লহেঁতেন বোলে কি গুলিও পায় কি গুলি কৈছে বোলে চেট গুলি বোলে আয়ো এইবোৰ পাই বোলে তোক যিটো গুলি মাৰিছিলে তোক সেইটো বৰ বেলেগ গুলিও বৰ চাহ বোলে সেইটো তোক ককায়ে আজি 20 বছৰ আগতে মোক মাৰি থৈ যোৱা গুলি বোলে মেখেলাখন দাঙি বাটটো দেখাই দিছে এইডোখৰ চাহ আজিও শুকোৱা নাই কৈছে